Hello everyone, welcome back to my channel. সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। মোৰ নাম হৈছে সংগীতা। আজি ভিডিঅ'ত মই ADRE 2.0 কাৰণে জিওগ্ৰাফি টপ 50 MCQs লৈ আহিছো। কাৰণ বহুতে মোক মেইল কৰি কৈছিলে যে তেওঁলোকক কেনে কোৱেশ্চনছ লাগে আৰু বহুতো অসমীয়া মাধ্যমৰ ষ্টুডেণ্টছো মোক মেছেজ কৰিছিলে যে তেওঁলোকক কোৱেশ্চনছ কিনি অসমীয়াত লাগে। গতিকে মই অসমীয়ালৈকে ট্ৰান্সলেট কৰিও লৈ আনিছো আৰু জিওগ্ৰাফি খুবেই ইম্পৰ্টেণ্ট টপিক ADRE কাৰণে কাৰণ যোৱা বছৰ যোনে পেপাৰ চাইছে তেওঁলোকে জানে যে জিওগ্ৰাফিৰ পৰাই সৰহসংখ্যক কোৱেশ্চনছ আহিছিলে। Maximum question geography asile. So let's start today's video. Okay, let's start the video. So our first question to hoise, which of the following regions in India is the richest in iron and coal deposit? Low aro koila jomar khetrot bharotor nimnolikhit kuntu onchol ataitকৈ ধনী গতিকে যেতে এনেকুৱা ধৰণৰ কোৱেশ্চন আহে য'ত আপোনালোকক মিনাৰেল ডিপোজিট মানে খনিজ পদাৰ্থৰ খনিৰ বিষয়ে সোধা হয় তেতিয়া আপোনালোকে মনত ৰাখিব যে সেইখিনি আমাৰ ভাৰতত মূলতঃ ঝাৰখণ্ড উৰিষ্যা বিহাৰ বেংগল এইখিনি জায়গাত পোৱা যায় গতিকে আপুনি যদি এটা অপচন কেটা চাই আপোনালোকে তেতিয়াহ'লে প্ৰথম অপচনটো হৈছে সাউদাৰ্ণ ৰিজন সেকেন্ডটো হৈছে চোটানাগপুৰ প্লেটু থাৰ্ড হৈছে হিমালয়া ৰিজন আৰু ফৰ্থটো হৈছে থাৰ মৰুভূমি থাৰ ডেজাৰ্ট গতিকে এই চাৰিটা অপচনৰ ভিতৰত আমাৰ কোনটো শুদ্ধ হ'ব এতিয়া আপোনালোকে হয়তো ক'ব পাৰিব গতিকে শুদ্ধ অপচনটো হৈছে চোটানাগপুৰ প্লেটু কাৰণ চোটানাগপুৰ প্লেটু আমাৰ ঝাৰখণ্ডত অৱস্থিত ঠিক আছে গতিকে এতিয়া আমি চোটানাগপুৰ প্লেটুৰ বিষয়ে অকমান জানো আহক about Chotanagpur Plateau গতিকে it covers states of Jharkhand, Orissa, West Bengal, Bihar and Chhattisgarh ঠিক আছে Chotanagpur Plateau Jharkhand, Orissa, Paschim Banga, Bihar আৰু Chhattisgarh ৰাজ্যসমূহ সামৰিলে কেতিয়াবা অপচনত কোৱেশ্চনত আহিব পাৰে যে Chotanagpur Plateau কোন ৰাজ্যত পোৱা যায় বা কোনখন ৰাজ্যত পোৱা যায় নেকি ঠিক আছে তাৰপিছত it has elevation of 4430 feet ইয়াৰ উচ্চতা হৈছে 4430 ফুট ঠিক আছে আৰু মহানদী ৰিভাৰ টু দ্য সাউথ এণ্ড ইণ্ডো গেংগেটিক প্লেইন টু দ্য নৰ্থ ইয়াৰ দক্ষিণত মানে সাউথত আছে মহানদী ৰিভাৰ আৰু ইয়াৰ নৰ্থত মানে উত্তৰত আছে ইণ্ডো গেংগেটিক প্লেইন আৰু কেতিয়াবা সুধিব পাৰে যে চোটানাগপুৰ প্লেটুৰ পৰা কোনটো নদী আমাৰ অৰিজিনেট হৈছে ঠিক আছে কোনটো নদী তাৰ পৰা ওলাইছে সেইটো হৈছে আমাৰ দামোদৰ ৰিভাৰ ঠিক আছে দামোদৰ ৰিভাৰৰ নাম নিশ্চয় শুনিছে সো দামোদৰ ৰিভাৰটো আমাৰ চোটানাগপুৰ প্লেটুৰ পৰা অৰিজিনেট হৈছে ঠিক আছে উৎপত্তি হৈছে আৰু চোটানাগপুৰ প্লেটু কোনখন হিলৰ পৰা হৈছে সেইটো আপোনালোকে নিজে চাই ল'ব ঠিক আছে গতিকে বলক আমি এটা নেক্সট কোৱেশ্চনটো যাওঁ ওকে কোৱেশ্চন নম্বৰ 2 Sariska and Ratnambhor are the reserve for which of the following ঠিক আছে Sariska আৰু Ratnambhor হৈছে নিম্নলিখিত কোনটো বাবে সঞ্চয় গতিকে পিকচাৰটো চাই আপোনালোকে ছবিখন চাই গমে পাইছে আনসাৰ কি হ'ব গতিকে আমাৰ আনসাৰটো হ'ব টাইগাৰ বাঘৰ কাৰণে ৰিজাৰ্ভড ঠিক আছে সো আমি এতিয়া Sariska Ratnambhor বিষয়ে অকমান জানো আহক গতিকে Ratnambhor and Sariska টাইগাৰ ৰিজাৰ্ভছ are both wildlife sanctuaries ঠিক আছে দুইটাই বন্যপ্ৰাণী অভয়াৰণ্য wildlife sanctuary হয় আৰু ক'ত আছে অৱস্থিত ক'ত আছে কোনখন ৰাজ্যত ইট ইজ ইন দ্য ষ্টেট অফ ৰাজস্থান ঠিক আছে কেতিয়াবা সুধিব পাৰে কোনখন ৰাজ্যত আছে বুলি ঠিক আছে আহক এতিয়া আমি নেক্সট কোৱেশ্চনটোলৈ যাওঁ ওকে কোৱেশ্চন নম্বৰ 3 গিৰনা প্ৰজেক্ট ইজ সিটুৱেটেড ইন গিৰনা প্ৰকল্প ক'ত অৱস্থিত ঠিক আছে এতিয়া এটো ক'ত অৱস্থিত তাৰ কাৰণে আপোনালোকে টুক্কা মাৰিব নোৱাৰিব অলপ জানিব লাগিব এটো নামটো হয়তো কিছুমানে শুনিছে কিছুমানে নাই শুনা অপচন কেইটা হৈছে মহাৰাষ্ট্ৰ উৰিষ্যা ছত্তীশগড় আন্ধ্ৰ প্ৰদেশ গতিকে ইয়াৰে আমাৰ আনসাৰটো হ'ব মহাৰাষ্ট্ৰ ঠিক আছে গিৰনা প্ৰজেক্ট মহাৰাষ্ট্ৰত অৱস্থিত আহক এই গিৰনা প্ৰজেক্ট গিৰনা ডেমটোৰ বিষয়ে আমি অকণমান চাওঁ In 1969, Girna Dam was constructed on Girna River, ঠিক আছে, in the Nasik district of Maharashtra. গতিকে মহাৰাষ্ট্ৰৰ নাসিক ৰাজ্যত, ঠিক আছে, নাসিক ৰাজ্যত Girna Dam টো 1969 চনত ইয়াক বনোৱা হৈছিল, নিৰ্মাণ কৰা হৈছিল, ঠিক আছে। আহক এটা আমি নেক্সট কোৱেশ্চনটো লৈ যাওঁ। Okay, question number 4. The world's highest rail bridge being constructed in the state of J&K will be on which of the following river? ঠিক আছে J&K মানে জম্মু কাশ্মীৰ ৰাজ্যত নিৰ্মাণ কৰা বিশ্বৰ সৰ্বোচ্চ ৰেল দলংখন নিম্নলিখিত কোনখন নদীৰ ওপৰত আছে সৰ্বোচ্চ মানে হাইয়েষ্ট ঠিক আছে তো ইয়াৰে অপচন দিয়া গৈছে ইন্দাস চেনাব ৰবি ঝেলুম গতিকে এই চাৰিটাৰ কোনটোত অৱস্থিত গতিকে এইটো ৰিসেন্টলি হৈ গৈছে আপোনালোকে যদি কাৰেন্ট এফেয়াৰ্স পঢ়িছে আগষ্ট 2022 চনত এইখনৰ ওপেনিং কৰা গৈছিল ঠিক আছে ওপেনিং হৈ গৈছিল ইয়াৰ ইনগুৰেচন আৰু ডিসেম্বৰ 2022 পৰা ইয়াতে যাতায়াত আৰম্ভ হৈছিল গতিকে আমাৰ আনসাৰটো হৈছে চেনাব নদীৰ ওপৰত অৱস্থিত পৃথিৱীৰ হাইয়েষ্ট ৰেল ব্ৰিজটো ঠিক আছে এটা আমি ইয়াৰ বিষয়ে অকমান জানো আহক
Chenab rail bridge is 35 meters higher than the Eiffel Tower. So Eiffel Tower at go hi 35 meter ukho. Gotike bhabok kiman ukho rail bridge ekhon. It is the world's highest railway bridge. Prithibir সৰ্বোচ্চ railway দলং ঠিক আছে আটাইতকৈ ওখ. It is arc shape. Arc মানে হৈছে আপোনালোকৰ ধেনু নিচিনা এনেকুৱা ধেনুৰ নিচিনা shape ঠিক আছে. It is located between Bakkal and Kauri in the Riasi district of Jammu. গতিকে কি জায়গা কানেক্ট কৰে ই এটো সুধিব পাৰে কেতিয়াবা ই জামু ৰিয়াইসি জিলাৰ বাক্কাল আৰু কাউৰীৰ মাজত অৱস্থিত ঠিক আছে আহক এতিয়া আমি নেক্সট কোৱেশ্চনলৈ যাওঁ Okay, question number 5. The iron and steel industries at Bhilai, Durgapur and Rourkela were set up during the Bhilai, Durgapur and Rourkela law আৰু ইস্পাত উদ্যোগ স্থাপন মানে কৰা হৈছিল কোনটো 5 year প্ল্যানত গতিকে 5 year প্ল্যান খুবই ইম্পৰ্টেন্ট ইয়াৰ পৰা এটা হলো কোৱেশ্চন আপোনালোকে এক্সপেক্ট কৰিবই ঠিক আছে গতিকে ইন্ডাষ্ট্ৰিজ এইকেটা ইন্ডাষ্ট্ৰিজ কেটা দিয়া গৈছে এইকেটা কোনটো 5 year প্ল্যানত আপোনালোকৰ মানে স্থাপন কৰা গৈছিল ইজি ইন থাৰ্ড 5 year প্ল্যান ফোৰ্থ ফাৰ্স্ট সেকেন্ড ঠিক আছে গতিকে 5 year প্ল্যান কেটা আপোনালোকে জনাটো খুবই ইম্পৰ্টেন্ট মই এটা নেক্সট স্লাইডত আমি 5 year প্ল্যান খিনি অকনমান অনুষ্ঠিতভাৱে আমি ডিসকাস কৰিছো বলক নেক্সট স্লাইডটো আমি চাওঁ গতিকে ইয়াতে মই 5 year প্ল্যান খিনি একদম অনুষ্ঠিতভাৱে যাতে আপোনালোকৰ মনত থাকে তেনেকুৱাকৈ মই বনাই দিছো আৰু ইয়াৰ পৰা ইম্পৰ্টেন্ট কি আহিব পাৰে মই হেনেকে লিখি দিছো আপোনালোকে ইয়াৰ এটা স্ক্ৰিনশ্বট লৈ ল'ব ফাৰ্ষ্টটো সবে জানে হেতু এগ্ৰিকালচাৰ আৰু ভাক্ৰানাগল ডেমটো ইয়াতে আছিল যি বস্তু ইম্পৰ্টেন্ট হয় হেখিনি মই ইয়াতে লিখি দিছো কোনটো 5 year প্ল্যানত কোনখিনি বস্তু ইম্পৰ্টেন্ট আছিল গতিকে যিখিনি আমাৰ ইন্ডাষ্ট্ৰিয়েল কথা কোৱা গৈছে এতিয়া ইন্ডাষ্ট্ৰিয়েলাইজেশনটো আমাৰ সেকেন্ড 5 year প্ল্যানত হৈছিল থাৰ্ডত আছিল আমাৰ পঞ্চায়ত ইলেকশনস ফেইল আৰু এটো ফেইল হৈছিল তাতে প্ল্যান হলিডেজ আহি গৈছিল ঠিক আছে থাৰ্ডত 1966 67 67 68 69 18 বছৰ প্ল্যান হলিডেজ আহিলে ঠিক আছে আকৌ 69 ৰ পৰা আকৌ নৰমাল হৈ গল 5 year প্ল্যানটো আৰু 69 ৰ পৰা 74 মানে ফোৰ্থ 5 year প্ল্যানত আমাৰ 14টা ইন্ডিয়ান বেংক নেশনালাইজ হৈছিল ঠিক আছে ফিফথ 5 year প্ল্যানত আমাৰ এমএসপি মিনিমাম নিড প্ৰগ্ৰাম এমএনপি হৈছিল গৰিবী হটাও স্লোগান দিছিল আৰু এই প্ল্যানটো মোৰাৰজী দেশাই গভৰ্ণমেণ্টে ৰিজেক্ট কৰিছিল তাৰ পাছত আমাৰ ফিফথৰ পিছত যেটো প্ল্যান আহিছিল এনুৱেল প্ল্যান আছিল এটা এটো আছিল ৰোলিং প্ল্যান 78 to 80 ঠিক আছে তাৰ পাছত আকৌ 6 আকৌ কন্টিনিউ হল 5 year প্ল্যান ঠিক আছে 6 5 year প্ল্যান আছিল তাতে ফ্যামিলি প্ল্যানিং আছিল আৰু নাবাৰ্ড আছিল কেতিয়াবা সুধিব পাৰে নাবাৰ্ডটো কোনটো 5 year প্ল্যানত আছিল ঠিক আছে দেন 7th আহিলে 7th মডাৰ্ন টেকনলজি আহিছিল আৰু 7ৰ পিছত এগেইন আমাৰ কি হৈছিল 5 year প্ল্যানটো আকৌ বন্ধ হৈ গৈছিল বিকজ অফ ওয়াৰ আৰু এনুৱেল প্ল্যান কিছুমান আহি গৈছিল আৰু ইকোনমিক ইনষ্টেবিলিটি কাৰণেও হৈছিল এটো 7ৰ পিছত বন্ধ হৈ গৈছিল আৰু 1991 92 এইখিনি আমাৰ এনুৱেল প্ল্যান আছিল ঠিক আছে ইকোনমিক ইনষ্টেবিলিটি হোৱাৰ কাৰণে আৰু সেইখিনি আমাৰ পিএম আছিল এন ৰাও নৰসিংহ ৰাও তাৰ পিছত আহিলে 8 5 year প্ল্যান তাতে আমাৰ ইন্ডিয়া মেম্বাৰ হৈ গল WTO ওয়াৰ্ল্ড ট্ৰেড অৰ্গেনাইজেচন ঠিক আছে তাৰ আহিলে 9 5 year প্ল্যান এটো আছিল 50 ইয়াৰ বছৰ হৈছিল ইন্ডিপেন্ডেন্সৰ আৰু এলিমিনেশন অফ পভাৰ্টি হৈছিল ঠিক আছে এনেকৈ গুটিকেটা মই দি দিছো 10th আমাৰ কি হৈছিল জেন্ডাৰকে প্ৰিডিউস কৰিছিল এডুকেশনত 11th কি হৈছিল ৰাইট টু এডুকেশন এক্ট এটো বহুত আহে যে ৰাইট টু এডুকেশন এক্টটো কোনটো 5 year প্ল্যানত মানে আছিল আৰু লাষ্টটো হৈছে আমাৰ 12 5 year প্ল্যান ঠিক আছে তাৰ পিছত নৰেন্দ্ৰ মোদী গভৰ্ণমেণ্ট আহিছে আৰু তেওঁলোকে এই প্ল্যান to 5 year plan to dismiss কৰি দিয়ে ঠিক আছে 12 5 year plan to আমাৰ আছিল 2012 ৰ পৰা 2017 লৈ তাৰ পাছত 2015 ৰ পৰা কি হৈ যায় প্ল্যানিং কমিশন to ৰিপ্লেস হৈ যায় বাই নীতি আয়োগ ঠিক আছে গতিকে নীতি আয়োগৰ বিষয়ে আমি পিছত আমি শিকিম হেতু এটা বহুত ইম্পৰ্টেন্ট টপিক ঠিক আছে গতিকে এইখন আপোনালোকে এটা স্ক্ৰিনশ্বট লৈ ল'ব এটো শৰ্ট কে মই লিখি দিছো ইম্পৰ্টেন্ট বস্তুখিনি ইয়াৰ পৰা কোৱেশ্চন এটা হলো আপোনালোকে এক্সপেক্ট কৰিব পাৰে ঠিক আছে আহক এতিয়া আমি নেক্সট কোৱেশ্চনটো ডিসকাস কৰো ওকে তাৰ আগতে আমাৰ হে আগৰ কোৱেশ্চনটো আনসাৰ কি হ'ব এটা হয়তো আপোনালোকে গম পাইছে যে ইন্ডাষ্ট্ৰিজ কেটা মানে কোনটো 5 year প্ল্যানত আছিল ঠিক আছে সো আনসাৰ উইল বি সেকেন্ড 5 year প্ল্যান ঠিক আছে ইয়াতে আমাৰ ইন্ডাষ্ট্ৰিয়েলাইজেশন হৈছিল আহক এতিয়া আমি নেক্সট কোৱেশ্চনটো যাওঁ Okay, question number 6. The area with annual rainfall of less than 50 centimeter in a year. এবছৰত 50 সেন্টিমিটাৰকৈ কম বাৰ্ষিক বৰষুণৰ এলেকাটো কি ঠিক আছে গতিকে অপচন কেটা চাওক লে ইন কাশ্মীৰ মেঘালয় কোংকণ কৰমণ্ডল গতিকে অপচন কেটা চাইও হয়তো আপোনালোকে আইডিয়া লগাব পাৰিছে আনসাৰ কি হ'ব মেঘালয়টো নিশ্চিতভাৱে নহয় মেঘালয়ত আটাইতকৈ বেছি বৰষুণ হয় ঠিক আছে কোংকণ কোষ্ট কৰমণ্ডল কোষ্ট এইবিলাক হৈছে কোষ্টেল এৰিয়া সাগৰীয় এৰিয়া ইয়াতো আপোনালোকৰ বৰষুণ নিশ্চিতভাৱে আহে গতিকে আমাৰ আনসাৰ কি হ'ব লে ইন কাশ্মীৰ লেহত আমাৰ
বৰষুণটো খুবেই কম ড্ৰাই এৰিয়া হয় ঠিক আছে গতিকে লেহৰ বিষয়ে অকণমান জানো আহক located in Ladakh লে ক'ত আছে লাডাখত আছে ঠিক আছে আৰু ইট ইজ নোন এজ লিটিল টিবেট বা লেণ্ড অফ লামাছ কেতিয়াবা সুধিব পাৰে যে ভাৰতৰ কাক লিটিল টিবেট বা লেণ্ড অফ লামাছ বুলি কোৱা হয় আনসাৰটো হ'ব আমাৰ লে ঠিক আছে লেক লিটিল টিবেট বা লেণ্ড অফ লামাছ বুলিও কোৱা হয় আহক এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ Okay, question number 7. How many agroclimatic zones are there in India as far as the official categorization of the Ministry of Agriculture concerned? কৃষি মন্ত্ৰালয়ৰ চৰকাৰী শ্ৰেণী বিভাজনৰ ক্ষেত্ৰত ভাৰতত কিমানটা কৃষি জলবায়ু অঞ্চল আছে ঠিক আছে এগ্ৰ'ক্লাইমেটিক জোন কেইটা আছে আমাৰ এটো মনত ৰাখিব আপোনালোকে 126টা আছে ঠিক আছে 126টা আছে আমাৰ কৃষি জলবায়ু অঞ্চল এগ্ৰ'ক্লাইমেটিক জোন according to Ministry of Agriculture but according to Planning Commission there are 15 agroclimatic zones মানে planning commissioner মানে হেৰিয়ে according to planning commission there are 15টা আছে ঠিক আছে তো আপোনালোকে চাব যে মিনিষ্ট্ৰি অফ এগ্ৰিকালচাৰ দিছে নে প্লেনিং কমিশ্যন দিছে ঠিক আছে আহক নেক্সট কুৱেশ্যনটোলৈ যাওঁ Question number 8. Which amongst the following states UT has not identified tribal community? নিম্নলিখিত কোনখন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলত জনজাতীয় সম্প্ৰদায় চিনাক্ত কৰা নাই ST community নাই ঠিক আছে any tribal community so answer will be কি হ'ব অপচন আছে ছত্তীশগড় মহাৰাষ্ট্ৰ হাৰিয়ানা কৰ্ণাটকা ঠিক আছে গতিকে এই চাৰিটা অপচনৰ ভিতৰত আনসাৰ হ'ব আমাৰ হাৰিয়ানাত মানে কোনো জনজাতীয় সম্প্ৰদায় চিনাক্ত মানে ST পপুলেশ্যন নাই ঠিক আছে আৰু কি ৰাজ্যত নাই আমি চাওঁ আহক গতিকে পাঞ্জাব হাৰিয়ানা চণ্ডীগড় দিল্লী পুডুচেৰী হেভ নো পপুলেশ্যন অফ শিডিউল ট্ৰাইব মানে ST পপুলেশ্যন আমাৰ পাঞ্জাব হাৰিয়ানা চণ্ডীগড় দিল্লী আৰু পুডুচেৰীটো অনুসূচিত জনজাতিৰ কোনো জনসংখ্যা নাই ঠিক আছে কেতিয়াবা আহিব পাৰে কুৱেশ্যন ঠিক আছে গতিকে এইখিনি ৰাজ্য আপোনালোকে মনত ৰাখিব ওকে আহক এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ ওকে কুৱেশ্যন নম্বৰ 9 The most important uranium mine of India is located at ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ইউৰেনিয়াম খনিটো ক'ত অৱস্থিত ঠিক আছে যেতিয়া খনি কুৱেশ্যন আহে মই ফাৰ্ষ্ট কুৱেশ্যনটো কৈছোঁ তেতিয়া আমাৰ আনসাৰ হ'ব ঝাৰখণ্ড উৰিষ্যা বেংগল বিহাৰ ছত্তীশগড় এইখিনি এৰিয়াত থকা অঞ্চলত আমাৰ খনি পোৱা যায় ঠিক আছে মিনাৰেল ডিপজিট পোৱা যায় গতিকে তলৰ চাৰিটা অপচন আছে আমাৰ বাসি ঠিক আছে জাদুগুদা গৌৰীবিদানুৰ আৰু মানৱালা কুৰিচি গতিকে অপচন কেইটা আছে আপোনালোকে হয়তো আইডিয়া লগাব পাৰিব যে তলৰ দুটা অপচন আমাৰ আনসাৰ কাৰেক্ট নহয় কাৰণ এইকেইটা নাম দেখিলে গম পাই এইকেইটা সাউথৰ জেগা ঠিক আছে গতিকে আমাৰ আনসাৰ হ'ব ইদাৰ বাসি বা জাদুগুদাৰ ভিতৰত সো আনসাৰ ইজ জাদুগুদা ঠিক আছে কাৰণ বাসি আপোনাৰ মহাৰাষ্ট্ৰ মুম্বাইত আছে ঠিক আছে আহক জাদুগুদাৰ বিষয়ে আমি অকণমান আৰু জানি লওঁ গতিকে জাদুগোদা ক'ত আছে ইট ইজ ইন ঝাৰখণ্ড অলৰেডি কৈছোঁ ইট ষ্টাৰ্টেড অপাৰেটিং ইন 1967 ঠিক আছে 1967তে সি কাম আৰম্ভ কৰিছিলে আৰু ইট ইজ দ্য ফাৰ্ষ্ট ইউৰেনিয়াম মাইন অফ ইণ্ডিয়া ঠিক আছে ইণ্ডিয়াৰ প্ৰথম ইউৰেনিয়াম মাইন হৈছে জাদুগোদা ঠিক আছে আহক এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ চ' আজিৰ লাষ্ট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 10 টেৰী ডেম ইজ বিং কনষ্ট্ৰাক্টেড অন হুইচ ৰিভাৰ ঠিক আছে কোনটো নদীৰ ওপৰত টেৰী ডেমৰ নিৰ্মাণ কৰা হৈছে এইটো বহুতে জানেই হয়তো অপচন কেইটা হৈছে গংগা যমুনা ভাগীৰথী ব্ৰহ্মপুত্ৰ অবভিয়াছলি ব্ৰহ্মপুত্ৰ নহয় ঠিক আছে গতিকে এই তিনিটাৰ ভিতৰত আমাৰ কোনটো এনসাৰ কাৰেক্ট হ'ব আনসাৰ চি ভাগীৰথী ঠিক আছে ভাগীৰথী নদীৰ ওপৰত টেৰী ডেম নিৰ্মাণ কৰা গৈছে আহক এতিয়া আমি টেৰী ডেমটোৰ বিষয়ে অলপ জানো টেৰী ডেম ইট ইজ দ্য হাইয়েষ্ট ডেম ইন ইণ্ডিয়া ভাৰতৰ সৰ্বোচ্চ বান্ধ ঠিক আছে কেতিয়াবা সুধিব পাৰে আৰু তাৰ হাইটটো কিমান হয় কিমান উচ্চতা 260.5 মিটাৰ হাই ঠিক আছে গতিকে আজি ভিডিঅ'ত এইখিনি আছিলে নেক্সট ভিডিঅ'ত পুনৰ লগ পাম বাট তাৰ আগতে আৰু এটা কুৱেশ্যন আছে সেইটো হৈছে বোনাছ কুৱেশ্যন আৰু আই হোপ সকলোৱে সেইটো আনসাৰ দিব পাৰিব ঠিক আছে আৰু যোনে যোনে আনসাৰ জানে কমেণ্টত লিখি দিব টিল দেন টেক কেয়াৰ বাই বাই